Hi everyone, পুহমহীয়া ঠাণ্ডাৰ এটা ৰাতিপুৱা। মই ভিডিঅ' বনালে পিছফালৰ পৰা মাত দিয়া মানুহ দুটামান ওলাবই আৰু এয়া মোৰ লগৰ আছিলে আৰু ইমান ধুনীয়াকৈ সূৰ্যোদয় হৈছে দেখিয়ে ভাল লাগিছে। ঘৰত আহি মূৰ গা ধুলোঁ আৰু ভাবিছোঁ পেট পূজা কৰি লওঁ, কিবা এটা খাওঁ ৰাতিপুৱা, যিহেতু আজি সোনকালে গা পা ধুই আজৰি হৈ গ'লোঁ। ৰুটি ভাজি অকণমান খালোঁ আৰু মাহঁতে ক'লে বোলে শাক খাব মন গৈছে, শাক ভাজ, আৰু সেইকাৰণে শাক ভাজিলোঁ। তাৰপিছতে গোটেইকেইজনী ওলাই গ'লোঁ, ঘৰতে কিবা কিবি বনালোঁ। মই আজি বনোৱা নাই বাৰু, ভণ্টিহঁতেই বনাইছে। ভাবিলোঁ পথাৰতে গৈ খাওঁগৈ, ইমান ঠাণ্ডা পৰিছে আৰু ৰ'দ যেন পথাৰতহে বেছি ভালকৈ গাত লাগে। সেইকাৰণে ভাবিলোঁ এয়া টালি টোপোলা লৈ ওলাই যাওঁ আৰু এহেঁতৰ গাত যে কি লাগিছে নাজানো আৰু, ইমান কলি হৈ আছে বগৰীবোৰ, তাকে পাৰাত লাগিছে। আৰু এইফালে আমাৰ সূৰ্য দেৱতা। সৰুতে মাহঁতে সদায় কয় যে সৰস্বতী পূজা যোৱাৰ পাছতহে বগৰী খাবি, কিন্তু এহেঁতে কথা ক'লে ক'ত শুনিব, ময়ো খায়েই দিলোঁ বাৰু। যিহে আজিকালি য'তে ত'তে বাঘ ওলায়, খাবলৈ বহিছোঁ হয়, কিন্তু আকৌ বাৰে বাৰে পিছফালেও চাই আছোঁ গোটেইকেইজনীয়ে। খানাটো ঠিকেই আছিলে বাৰু, বিশেষ একো নাই, আলু ভাজি, ৰুটি, আচাৰ এনেকেই আৰু বনাই লৈ গৈছিলোঁ। বনাই ভাল পাওঁ আৰু খুৱাইও ভাল পাওঁ। কিছুমান মানুহ যে আছে এইটো নাখাওঁ সেইটো নাখাওঁ, কিবা এটা হ'লেই চলি যায়, এনেকুৱাবিলাক ভাল নালাগে, খাব লাগে ন। হৰি ৰাম মজা। চব বস্তুৱে খাই টেষ্টটো ল'ব লাগে, কেনেকুৱানো লাগে, কিন্তু সেইবুলি যি টি বস্তু খাব নালাগে আকৌ। বুজাই চাগে ভালকৈ বুজিছে, যিটোৱে আমাক ক্ষতি কৰে সেইটো কেতিয়াও খাব নালাগে। বগৰীকেইটাও খাই কিন্তু বেয়া নালাগিল। আই হাই, চৰাইকেইটাৰ মাতটো যে। এয়া হৈছে উভতনি যাত্ৰা। আহোঁতে মোনাটো সকলোৱে দাঙিলে, কিন্তু যোৱাৰ সময়ততো মোনাটোত একোৱেই নাই, একদম খালী। আনিবলৈ কিহৰ ইমান লাজ, সেয়া এজনীয়ে পেলাই থৈ আহিছে, এজনীয়ে বুটলিছে। ঘৰত আহি নষ্টালজিক হৈ পৰিলোঁ। ষ্টুডেণ্টে দিয়া গ্ৰিটিংছ কাৰ্ড, ইমান মৰমৰ, সাঁচি ৰাখিছিলোঁ। কাব্যশ্ৰী, ধৰিত্ৰী আৰু ঐশ্বৰ্যাই দিছিলে। ষ্টুডেণ্টে দিয়া বহুত বস্তুৱেই মোৰ তাত এতিয়াও আছে, আৰু ৰাতিলৈ এয়া বনালোঁ। আজিলৈ বাই।